যিসকলে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে চাই ল'ব। আজিৰ ভিডিঅ'টো পাৰ্ট 5 হয়। আজিৰ ভিডিঅ'টোত আমি দৰকাৰী প্ৰশ্ন কেইটামান আগবঢ়াম যিবোৰ অসমত হ'বলগীয়া যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে দৰকাৰী হ'ব। আৰু যিহেতু আমি সকলোৱে জানো গ্ৰেড 3 গ্ৰেড 4ৰ বাবে পৰীক্ষা হ'ব গৈ আছে, তাৰ বাবেও এই প্ৰশ্নবোৰ দৰকাৰী হ'ব। আমাৰ আগৰ ভিডিঅ'বোৰ চাই ল'ব। আমি আগৰ ভিডিঅ'টো পাৰ্ট 4 ভিডিঅ'টো 15 নম্বৰৰ প্ৰশ্নত শেষ কৰিছিলোঁ। আজি আমি 16 নম্বৰ প্ৰশ্নৰ পৰা আগবাঢ়িম। তেন্তে আজিৰ প্ৰথম প্ৰশ্নটো সুধিছে, অমৃতপ্ৰভা ডটাৰ অফ বালা বৰ্মন প্ৰথম গট মেৰিড উইথ হোম। অমৃতপ্ৰভা আছিল বালা বৰ্মন প্ৰথমৰ ছোৱালী আৰু তেওঁ বিয়া হৈছিল কাশ্মীৰৰ ৰজা মেঘ বাহানৰ লগত। হয়, অমৃতপ্ৰভাৰ বিয়া হৈছিল কাশ্মীৰৰ কিং মেঘ বাহানৰ লগত আৰু অমৃতপ্ৰভা আছিল বালা বৰ্মন প্ৰথমৰ ছোৱালী। তাৰপিছত 17 নম্বৰত সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট টু মেক হৰ্চ ছেক্ৰিফাইচ ৰিচুৱেল। অশ্বমেধা য়জ্ঞা আৰম্ভ কৰা অৰ্থাৎ অশ্বমেধা য়জ্ঞা কৰা অসমৰ প্ৰথমজন ৰজা কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব মহেন্দ্ৰ বৰ্মন। হয়, মহেন্দ্ৰ বৰ্মন আছিল প্ৰথমজন ৰজা যিজনে অসমত হৰ্চ ছেক্ৰিফাইচ ৰিচুৱেল কৰিছিল। আৰু মনত ৰাখিব মহেন্দ্ৰ বৰ্মন আছিল বৰ্মন বংশৰ ৰজা। তাৰপিছত 18 নম্বৰত সুধিছে, হু ইজ দ্য অথৰ অফ চি ইউ কি। চি ইউ কিৰ অথৰ কোন? আৰু ইয়াৰ উত্তৰটো হৈছে হিউৱেন চাং। হিউৱেন চাং আছিল চি ইউ কিৰ অথৰ। তাৰপিছত 19 নম্বৰত সুধিছে, চি ইউ কি ইজ এন ইম্পৰ্টেণ্ট অথেণ্টিক চ'ৰ্চ অফ হুইচ প্লেচ। আৰু ইয়াৰ উত্তৰটো হ'ব কামৰূপ। তাৰপিছত 20 নম্বৰত সুধিছে, হু ৱাজ দ্য কিং অফ থানেশ্বৰ এণ্ড গড় ডিউৰিং ভাস্কৰ বৰ্মনছ ৰেঞ্জ। হয়, ইয়াত সুধিছে যে ভাস্কৰ বৰ্মনৰ সময়ত থানেশ্বৰৰ ৰজা আৰু গড়ৰ ৰজা কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে ক্ৰমে হৰ্ষবৰ্ধন আৰু শশাংক। ভাস্কৰ বৰ্মনৰ সময়ত থানেশ্বৰৰ ৰজা আছিল হৰ্ষবৰ্ধন আৰু গড়ৰ ৰজা আছিল শশাংক। আৰু মনত ৰাখিব থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ ওচৰত ভাস্কৰ বৰ্মনে শংখবেশক পঠিয়াইছিল। এই প্ৰশ্নটো আহিয়ে থাকে। তাৰপিছত 21 নম্বৰত সুধিছে, হু ৱাজ মেনশ্যনড এজ দ্য কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বাই হিউৱেন চাং। হিউৱেন চাঙে কাক পূব ভাৰতৰ ৰজা বুলি কৈছিল? হয়, কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি হিউৱেন চাঙে কাক কৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কৈছিল হিউৱেন চাঙে দ্য ইষ্টাৰ্ণ কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া, পূব ভাৰতৰ ৰজা বুলি। আৰু ভাস্কৰ বৰ্মনৰ সময়তে হিউৱেন চাং আহিছিল অসমলৈ। 22 নম্বৰত সুধিছে, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টিৰ শেষৰজন ৰজা কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ল ভাস্কৰ বৰ্মন। তাৰপিছত 23 নম্বৰত সুধিছে, হু ৱাজ নন এজ অৱন্তী বৰ্মন। অৱন্তী বৰ্মন বুলি কাক জনা গৈছিল? অৱন্তী বৰ্মন বুলি শালস্তম্ভক জনা গৈছিল, শালস্তম্ভ। তাৰপিছত 24 নম্বৰত সুধিছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ শালস্তম্ভ অৰ মল্লিকা ডাইনেষ্টি। শালস্তম্ভ ডাইনেষ্টি নাইবা মল্লিকা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে শালস্তম্ভ। শালস্তম্ভক অৱন্তী বৰ্মন বুলিও জনা গৈছিল। তাৰপিছত 25 নম্বৰত সুধিছে, একৰ্ডিং টু দ্য পশুপতি ইনস্ক্ৰিপশ্যন অফ নেপাল কিং জয়দেৱা গট মেৰিড উইথ দ্য ডটাৰ অফ হৰ্ষদেৱা। হোৱাট ৱাজ দ্য নেম অফ হাৰ। জয়দেৱা আছিল নেপালৰ ৰজা আৰু পশুপতি ইনস্ক্ৰিপশ্যন অনুসৰি নেপালৰ ৰজা জয়দেৱাই বিয়া কৰিছিল হৰ্ষদেৱাৰ ছোৱালীজনীক আৰু হৰ্ষদেৱাৰ ছোৱালীজনীৰ নাম আছিল ৰাজ্যমতী। হয়, হৰ্ষদেৱাৰ ছোৱালী ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱাই বিয়া কৰিছিল। তাৰপিছত 16 নম্বৰ প্ৰশ্নটো সুধিছে, দ্য তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন এণ্ড হায়ুনথাল কপাৰ প্লেট বিলং টু উইচ পিৰিয়ড। ইয়াত সুধিছে যে তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন আৰু হায়ুনথাল কপাৰ প্লেট কোনজন ৰজাৰ সময়ত বিলং কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে হৰজাৰা বৰ্মনছ পিৰিয়ড। হয়, হৰজানা বৰ্মনছ নামৰ ৰজাজনৰ সময়ত এই তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন আৰু হায়ুনথাল কপাৰ প্লেট বিলং কৰে। 27 নম্বৰৰ কুৱেশ্যনটোত সুধিছে যে হাজাৰা পুখুৰী ৱাজ নেম আফটাৰ হাৰজাৰা বৰ্মন দ্য কিং অফ শালস্তম্ভ ডাইনেষ্টি, হুৱেৰ ইজ ইট লোকেটেড। হয়, শালস্তম্ভ ডাইনেষ্টিৰ ৰজা হাৰজাৰা বৰ্মনৰ নামত হাজাৰা পুখুৰীটো নামকৰণ কৰা হৈছিল। আৰু এই হাজাৰা পুখুৰীটো ক'ত অৱস্থিত? আৰু এই হাজাৰা পুখুৰীটো তেজপুৰত অৱস্থিত। তাৰপিছত সুধিছে 28 নম্বৰত, হু শিফটেড দ্য কেপিটেল অফ শালস্তম্ভ ডাইনেষ্টি টু হাৰুপেশ্বৰা অৰ হাদাপেশ্বৰা। কোনজন শালস্তম্ভ বংশৰ ৰজাই তেওঁলোকৰ ৰাজধানী হাৰুপেশ্বৰা নাইবা হাদাপেশ্বৰালৈ স্থানান্তৰিত কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ল হাৰজাৰা বৰ্মন। হাৰজাৰা বৰ্মনে তেওঁলোকৰ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ ৰাজধানী হাদাপেশ্বৰালৈ স্থানান্তৰিত কৰিছিল। 29 নম্বৰত সুধিছে, হু ইজ নন ফৰ দ্য তেজপুৰ গ্ৰেণ্ড এণ্ড পৰ্বতীয়া প্লেট। তেজপুৰ গ্ৰেণ্ড আৰু পৰ্বতীয়া প্লেটৰ বাবে কোন জনাজাত? আৰু ইয়াৰ উত্তৰটো হৈছে বনমালা বৰ্মন। বনমালা বৰ্মন ইজ নন ফৰ দ্য তেজপুৰ গ্ৰেণ্ড এণ্ড পৰ্বতীয়া প্লেট। তাৰপিছত 30 নম্বৰত সুধিছে, জয়মালা এ ইম্পৰ্টেণ্ট ৰুলাৰ অফ
হুইচ ডাইনেষ্টি জয়মালা হৈছে শালস্তম্ভ ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট ৰুলাৰ